উফ, কাইলৈ কাৰণে যে যেন তেন বজাৰকেইটা হ'ল, অলপ শান্তি আৰু। হেৰা, ক'ত গ'লা? চোৱাহিচোন, মই পূজাৰ বস্তুখিনি আনিলোঁ। গোটেইখিনি আহিল নে নাই তুমি এবাৰ চাই লোৱাহি। আনিলে নেকি আপুনি বস্তুখিনি? লৈয়ে আহিলোঁ দিয়া। ভালেই কৰিলে লৈ আহিলে। ময়ো একেবাৰে কাইলৈ কাৰণে আজৰিয়ে হৈ আছোঁ আজি। ঘৰৰ যি য'ত বস্তু আছিলে চব চাফ চিকুণ কৰি ধুই পখালি একে আজৰি হৈ আছোঁ। কাইলৈ একেবাৰে একো কামেই ৰখা নাই, খালি প্ৰসাদকেইটা দিম আৰু হৈ যাব আৰু। ভালেই কৰিলা আজৰি হৈ আছা। চাহ খাব নেকি? হে তুমি বৰ ভাল কথাটোৱেই ক'লা দিয়া। চাহ একাপৰ কথা ময়ো ভাবিয়ে আহিছিলোঁ। ৰ'ব নহ'লে মই পটককৈ বনাই আনোগৈ। শুনিছে, পাস্তা অলপো আছিলে, খাব নেকি? পাস্তাও বনাইছিলা নেকি? লৈ আহা নহ'লে সেয়াও অলপ। আৰু তুমি পাস্তাখিনি আৰু চাহকাপ অনাৰ আগতে মোৰ লেপটপটো লৈ আহাচোন, মোৰ কাম এটা আছিলে অফিচৰ। ৰ'ব, আপোনাৰ লেপটপটো ভালকৈ শুকুৱাই নাই, মই ধুই দিছিলোঁ। তাতে পিছবেলা ধুলোঁ যে ভালকৈ ৰ'দটোও নাপালে। কি? তুমি মোৰ লেপটপটো ধুইলা? কিন্তু কিয়? আপুনিও যে কি কথা কিছুমান কয় নহয়, কাইলৈ কি বিশ্বকৰ্মা পূজা নহয় নেকি? এইবিলাক তুমি কি কাম কৰিলা মানে? ইমান কষ্ট কৰি পেলাই মই লেপটপটো ধুলোঁ ঘঁহি চাহ দি তেওঁ আকৌ মোক ক'বলৈ আহে বোলে তুমি কি কৰিলা। ঘৰৰ ইমানবিলাক বস্তু মই ইমান ৰাতিপুৱাৰ পৰা ইমান কষ্ট কৰি ফেন ধুইছোঁ, টিভি ধুইছোঁ, আকৌ ৱাশ্বিং মেচিন ধুইছোঁ, ফ্ৰিজ ধুইছোঁ, মোবাইলটোলৈকে ধুইছোঁ। ইমানবিলাক বস্তু আৰু যে কিমান আছে, মই আপোনাক লিষ্ট দিবলৈ নাযাওঁ, কিন্তু কিমানবিলাক বস্তু মই ধুইছোঁ। আপুনি আকৌ মোক ক'বলৈ আহে কি কৰিলা তুমি? নহ'লে কি আপুনি ধুলে হয় নেকি? আপুনিতো এইবিলাক বস্তু ঘৰৰ কামটো চিনিয়ে নাপায়। ঘৰৰ কাম বুলিবলৈতো একো এটা নকয়ে, ময়ে কৰিছোঁ। কওঁতে আকৌ কয় বোলে এইবিলাক কি কৰিছা তুমি? হে ভগৱান, তুমি এইবিলাক কি কাম কৰিলা? ইছৰাম, এই মানুহজনীৰ পৰা মোৰ শান্তি নাইকিয়া হৈছে আৰু দেই। মোক শেষ কৰি পেলালে আৰু। মই মৰি যোৱাই ভাল আৰু প্ৰভু, মই মৰি যোৱাই ভাল আৰু। এই মোক কি কৰিলে আৰু, মোক সকলো শেষ কৰি পেলালে। মই ইমান কষ্ট কৰি পেলাই কামখিনি কৰিলোঁ, আপুনি আকৌ মোক গালি পাৰিবলৈ আহিছে। মই টিভিটো দিবলৈ যাওঁতেও মই যিটো ঠেকেচা খাই মই পৰিলোঁ, কঁকালটো মোক বাকী থাকিলে। ইমান ঠেকেচা দি পেলাই পৰিলোঁ, পৰাৰ পাছতো মই ধুই কৰি আনিছোঁ। যি ধুনীয়া চকচকীয়া হৈ আছে, চাফ দি যি ধুনীয়াকৈ মাজি কৰি মই থৈছোঁ। আপুনি চাওকচোন, আপুনি মোক চাব পৰা হৈ আছে টিভিটো গ্লাছখনে দি। আপুনি আইনা নাচালেও হ'ব, টিভিটো গ্লাছখনে দিয়ে মোক চাব পৰা কৰি থৈছোঁ। মই ইমান চকচকীয়া ধুই থৈছোঁ, কিন্তু আপুনি মোক এতিয়া গালিহে পাৰিছে। মই নাথাকোঁ, মই আজিয়ে মাঘলৈ যামগৈ। আপুনি কি কয় কৰিব, বিশ্বকৰ্মা পূজা পাতে, কিবা পাতিব, ইমান কাম কৰিলোঁ, আপুনি মোক গালি পাৰি আছে। মই যামগৈ, আজিয়ে যামগৈ মই। হেৰা পতেশ্বৰী, মই ইমান কষ্ট কৰি টিভিটো, লেপটপটো আৰু ঘৰত যিকেইটা লাগতিয়াল বস্তু লাগে মই আনিছিলোঁ, দিন ৰাত কষ্ট কৰি কাম কৰি। কিন্তু আজি তুমি এইবিলাক কি কৰিলা? তুমি মোৰ সকলো শেষ কৰি পেলালা। আপুনিনো মোক কিয় এনেকৈ গালি পাৰি আছে? মোৰ চাফা হওক বুলি মই ধুনীয়াকৈ চাফ দি ধুইহে দিছিলোঁ। তাতে আকৌ কাইলৈ বিশ্বকৰ্মা পূজা, মই বোলো ধুই পখালি আজৰি হৈ থাকোঁ, সেই বুলিহে তাকেনো ইমান গালি পাৰিব লাগেনে? আপোনাৰ যদি ধুব মন আছিল মোক কোৱা হয়। হেৰা পতেশ্বৰী, তোমাকনো মই আৰু কি বুলি বুজাম আৰু। এইবিলাকত কাৰেণ্টৰ বস্তুবিলাকত, মানে লাইনৰ বস্তুবিলাকত এনেকৈ চাফ দি নুধুই নহয়। কাপোৰ কানিবিলাকে মানুহে চাফ দি ধুই, এতিয়া তুমি এইবিলাক এনেকৈ কৰি ধুই পেলালা। এয়া বস্তুটো ভাল হৈ থকা নাই, চব বেয়া হৈ গ'ল চাগে। এতিয়া কি হ'ব আৰু, মই আকৌ জানো তেনেকৈ ল'ব পাৰিম? ইমান কষ্ট কৰি মই এইখিনি বস্তু লৈছিলোঁ, এতিয়া তুমি কিমান মোক লোকচান কৰি পেলালা, বহুত লোকচান কৰি পেলালা আৰু। এতিয়া কি হ'ব? তুমি যদি নাজানাই এইবিলাকত কথা, বা তুমি ধুব লগা হ'লেও মোক সোধা হয়তো হয়, তুমি মোক এবাৰো নুসুধিলা। হয় নেকি? মই নাজানো নহয় এইবিলাক কথা। মই ভাবিছিলোঁ কি লেতেৰা হৈ আছে আৰু ধুই পেলাওঁ। এতিয়া ইমান লোকচান হ'ল। এতিয়া আজিৰ পৰা মই কি চাম? মই সদায় টিভিত শাহু বোৱাৰী চাই থাকোঁ। মই কি চাম? কি হ'ব এতিয়া? মইতো গম পোৱা নাছিলোঁ এনেকুৱা হয় বুলি। মই চাফা হ'ব বুলিয়ে ধুই দিছিলোঁ। হ'ব দিয়া পতেশ্বৰী, তুমি নাজানি পেলাই ভুল কৰিলা। আজিৰ পৰা এনেকুৱা কাম নকৰিবা আৰু। হ'ব দিয়া, এতিয়া কান্দি কুটি থাকিব নালাগে, যোৱা কামত লাগাগৈ।
ময়ো অকণ শুইহে লওঁগৈ, আৰাম কৰোঁগৈ, বহুত ভাগৰো লাগিছে। মুন্নি ৰুমু তোমালোক উঠা আকৌ, আজি পূজাৰ দিনত ইমান দেৰিলৈকে শুই থাকে নেকি? হা, তোমালোকৰ নিজৰ নিজৰ চাইকেলকেইখন ধোৱাগৈ, আকৌ অকণ পাছত আকৌ বিনিতা পেহী ঘৰতো দেখোন পূজা খাবলৈ যাব লাগিব। উঠা আকৌ পটাপট। উঠিছোঁ ৰ'বা মা। উঠ আকৌ, মায়ে মাতি আছে, তই শুনা নাই নেকি? উঠ। ৰাতিপুৱালেই নে? শুইছিলোহে দেখোন, ৰাতিপুৱা হ'লেই। মুন্নি ৰুমু যোৱা, তোমালোকে হাত মুখ ধুই নিজৰ নিজৰ কামত লগাগৈ, মই চাহ বনাওঁগৈ আকৌ। উঠিবই মন যোৱা নাছিল, টোপনিয়ে ধৰি আছে। ব'ল ব'ল, দুইটাই মুখ হাত ধুই চাহ অকণমান খাই চাইকেলকেইখন ধুওঁগৈ ব'ল। তয়ে ধুগৈ নহ'লে যা, মই নহ'লে অকণ শুইয়ে লওঁ। সেই এইটো কিনো কথা কৈ থাক, ব'ল দুইটাই ধুওঁগৈ। হ'ব দে, ব'ল ব'ল। পূজা খাবলৈ যাম, পদূলি মুখতে গৈ জুমি জুমি মই চাম, ককাৰ ঘৰত পূজা পাতিছে চাম। হেৰৌ, তোৰনো এতিয়াও চাইকেলটো হোৱাই নাই নে? মই মালা চালা লগাইও আজৰি হ'লোঁ দেখোন চাইকেলত। মোৰ চাইকেল আজি কি ধুনীয়া চকচকীয়া কৰি পেলাইছোঁ আকৌ। মই চাফাকৈ ধুইছোঁ আকৌ, তুমিচোন লেতেৰাকৈ ধোৱা নাই নহয়। হ'ব দে, দেখিছোঁ কিমান চাফাকৈ ধুইছ। ব'ল, মায়ে মাতি আছে। ৰুমু, মুন্নি, তোমালোকক খাই হ'ল যদি বিনিতা পেহী ঘৰৰ পৰা আহাগৈ যোৱা। পেহীয়ে প্ৰসাদ দি ৰখি আছে চাগে, যোৱা তোমালোকলৈ। তোমালোকে খাই আহাগৈ আকৌ, তোমালোক আহিলে তেতিয়া আমিও যাব পাৰিম। মা, হৈছে আৰু যাওঁ। ঐ ব'ল, পেহী ঘৰৰ পৰা আহোঁগৈ পটককৈ। আজ্ঞা নকৰাণী। হেই, মাৰ লাগে, কাক নকৰাণী ক'ব আহিছ? নকৰাণী কোৱা নাই, মহাৰাণীয়ে কৈছোঁ, এইজনী কালু এইজনী। ব'ল 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 ব'ল, পেহী ঘৰলৈ যাওঁ ব'ল। ব'ল ব'ল। বিনিতা পেহী, বিনিতা পেহী, আমি আহিলোঁ। বিনি, মাই ডিয়াৰ বিনি পেহী, আমি আহিলোঁ। তুমি ক'ত আছা? ওলাই আহা। হেই এডাল, তাক খালি চবতে ফটোৱামিহে। আহিলা তোমালোক? আহিলোঁ পেহী। মাহঁত নাহিল যে? পেহী আহিব মাহঁত। মাহঁত মানে আমি যোৱাৰ পাছতে আহিব। সেইকাৰণে আমি দেৰি নকৰোঁ। আমাক পটককৈ দিয়ক আৰু আমি যাওঁ সোনকালে। হয় নেকি? তেন্তে এই ডাইনিঙতে মই দুখনমান পাত সজাই থৈছিলোঁ, তাকে লৈ লওঁ নহ'লে তোমালোকে। হ'ব হ'ব পেহী, আমি নিজে লৈ ল'ম দিয়ক। ৰুমু, পটককৈ পাতকেইখন লওঁ আৰু ব'ল, আমি যাওঁ, দেৰি হ'ব নহ'লে। আকৌ চুনচুনি ঘৰতো সোমাব লাগিব, আকৌ ইহঁতৰ মধুহঁতৰ ঘৰতো সোমাব লাগিব। পটাপট লওঁ বৌ। আহিলোঁ, বাই পেহী। ভালকৈ যাবা। হেৰা, ইহঁতকেইটা অহাই নাই নেকি? ইমান দেৰি কৰিছে। তুমি ওলাইছানে নাই আকৌ? ওলাইছোঁ আকৌ, আহিব ৰ'ব, সিহঁতে পাবহি এতিয়া চাগে। ক'ৰবাত সোমাইছে নেকি আকৌ? ওলোৱা ফটাফট, সিহঁতে আহিলেই আমি যামহে, নহ'লে বিশ্বকৰ্মা পূজা শেষেই হ'বগৈ এতিয়া। পালিহি তহঁত? আহিলোঁ আকৌ, পেহীয়ে তোমালোকক পটাপট মাতিছে, যোৱা সোনকালে। হেৰা, পটককৈ আহা, মই বাহিৰতে আছোঁ। হৈছে আৰু আপুনি অকণমান ৰখকচোন, মই গৈছোঁ। এই মানুহজনী ইমান দেৰি কৰিছে, চাধা এপালিকে খাই লোৱা ভাল। হেৰি হ'লনে? ব'লক। হ'ল তোমাৰ। মই আকৌ ভাবিছিলোঁ তুমি ইমান দেৰি কৰিছা, চাধা এপালিকে খাই লওঁ। ব'লা নহ'লে, ব'লা। নন্দেশ্বৰ পটেশ্বৰী, কোনফালে যোৱাহে তোমালোক? আজি হ'বলা পূজা নহয়, তাকে পূজা খাবলৈকে আহিলোঁ আকৌ দুইটা। হয় নেকি? ভালেই কৰিলা। পিছে আমাৰ ঘৰলৈ নোযোৱা? ব'লা, আমাৰ ঘৰতো নহ'লে এপাক সোমাই যাবা, আৰু বহুত মানুহ আহিবও আছে এতিয়াও। তোমালোকো এপাক সোমালে বৈৰাও ভাল পাব। ব'লা, আমাৰ ঘৰলৈও ব'লা। ককাইদেউ এতিয়া নোসোমাওঁ নেকি? বিনিতা ঘৰলৈ আহিছিলোঁ আমি, এতিয়া আকৌ দেৰি হ'বগৈ হ'বলা। একো নহয়, ব'লা, পটককৈ সোমাবা আৰু যাবাগৈ, ব'লা। হেৰি, কি কৰে? ককাইদেউ ইমানকৈ লাগিছে। ব'লা নহ'লে এপাক সোমাই যাওঁ, আকৌ ককাইদেউ ইমানকৈ কৈ আছে যেতিয়া। ব'লক, ককাইদেউ আপুনি ইমানকৈ কৈছে যেতিয়া, ব'লক সোমাই যাম, ব'লক। আহা নহ'লে, আহা, ইয়াতে বহাহিচোন তোমালোক, মই বৈৰাক মাত দিওঁ। হ'ব দিয়ক ককাইদেউ, আমি বহিম। তোমালোক বহাচোন, মই ভিতৰৰ পৰা আহি আছোঁ। নন্দেশ্বৰ পটেশ্বৰী, তোমালোক ভিতৰলৈকে আহাচোন। গৈছোঁ দিয়ক। নন্দেশ্বৰ পটেশ্বৰী, বহাচোন তোমালোক, মই প্ৰসাদ লৈ আহোঁ। ল'ৰা ছোৱালীকেইটা নানিলা যে? হ'ব দিয়ক বৌ। হেৰি, আপুনিও আহকচোন, অকণমান মোক সহায় কৰি দিয়কহি ভিতৰত। ব'লা, গৈছোঁ, ব'লা। সেই ঘৰখন বৰ ধুনীয়াকৈ ৰাখিছে ন বৌয়ে?
অঁ বেয়াকৈ ৰখা নাই, ভালেই ৰাখিছে। হেৰি বৌজনী ইমান গাভৰু হৈ আছে, ককাইদেউ এয়া দ্বিতীয় পত্নী নেকি বাৰু? এই কি কোৱা? নহয়। অঁ মই আকৌ ভাবিলোঁ দ্বিতীয় পত্নী নেকি। অঁ এইখন দেখোন আমাৰ দা নিচিনা লাগিছে। হেই শুনিছে, এইখন দেখোন আমাৰ দা হ'বলা। আমি ইমান দিনৰ পৰা বিচাৰি পোৱা নাছিলোঁ যে, এইখন দাই দেখোন। অঁ হয় নিচিনা লাগিছে, ৰ'বচোন ভালকৈ চাওঁ। অঁ হয়তো এখন আমাৰেই দা আকৌ। সুধো নেকি মই বৌক কেনেকৈ এইখন দা ইয়াৰ পালেহি? এই নুসুধিবা, একেই দা থাকিবও পাৰে নহয়, তেওঁলোকেও হ'ব পাৰে আকৌ। এইখন কেতিয়াও তেওঁলোকৰ নহয়, এইখন আমাৰ দা। মই চিনি পাইছোঁ আকৌ। আমাৰ দাখন কি মই চিনি নাপাওঁ নেকি? মই সুধিমেই, আপুনি যিমান বাধা নিদিয়ক। অঁ বৌ আপোনালোকৰ এইখন দাখন ক'ৰ পৰা আনিছিলে? মোৰ বৰ ভাল লাগিছে, মানে দাখন বহুত গপচ নিচিনা লাগিছে। দাখন আমাৰ এওঁ কিনি আনিছে আকৌ সেইদিনাখন মঙলবাৰ বজাৰৰ পৰা। কথা চিনি নাপালে, এইখন আমাৰ দা। মই যেন চিনিহে পোৱা নাই। জীয়েকে চুৰ কৰি আনিছে চাগে, এতিয়া ক'ব আহিছে কিনি আনিছে। বৌ এইখন দা আমাৰহে নেকি? আমাৰ দা নিচিনা লাগিছে। সেই কি কথা ক'বলৈ আহা, এখন আমাৰ আকৌ। আমাৰ মানুহজনে মঙলবাৰ দিনাখন বজাৰৰ পৰা কিনি আনিছে আকৌ। কি কথা ক'বলৈ আহে, এখন আমাৰ দা আকৌ। মই চিনি পাইছোঁ আকৌ। মই নিজৰ ঘৰৰ দাখন কি চিনি নাপাওঁ নেকি? আপুনি ক'লেই আপোনালোকৰ দা হ'বনে? আপোনাৰ মানুহটো চুৰ কৰি আনিছে চাগে। সেই আপত্তি, তুমি কি কথা ক'বলৈ আহা? তুমি কি মোৰ মানুহজনক চুৰ বুলি ক'ব বিচাৰিছা? অঁ চুৰ আকৌ আপোনাৰ মানুহজন, নহ'লেনো আমাৰ ঘৰত থকা দাখন আহি ইয়াৰ কেনেকৈ পায়হি? ঐ কথা চম্ভালি কবি দেই, তই মোৰ মানুহজনক চুৰ বুলি ক'বলৈ আহিছ। তোক ইয়াৰ পৰা মই এটি গতিয়ে খেদি দিম এতিয়া। আপুনি মনে থাকক। আমাৰ দাখন ইমান দিনৰ পৰা নাই, মই বিচাৰি ফুৰিছোঁ। তেতিয়া আপুনি আকৌ কৈছে বোলে জানো আছে চাগে ক'ৰবাত সোমাই পেলাই। কিন্তু এতিয়া দাখন আহি পেলাই ইয়াত দেখিছোঁহি। এই চুৰবিলাকক হ'লে মোক কিয় লৈ আহে? এই দেখোন মুখখন বেছিকৈ চুলিছে। এই চুলি কোচাত ধুই উলিয়াই দিওঁ নেকি? হেৰি শুনিছে, এইফালে আহকচোন। কি হ'ল? কিবা হুলস্থুল শুনা নিচিনাও পাইছোঁ দেখোন। ইমান কিহৰ হুলস্থুল হৈছেনো? নক'ব ককাইদেউ, ইহঁতে দাৰ লগতে লাগি আছে। আৰু ককাইদেউ, আৰু মোৰো এখন দা আমাৰ নিচিনাই লাগিছে। আপুনি ক'ত পালেনো? কি সোধে? ক'ত পালি? কিনি আনিছোঁ আকৌ। এনেকুৱা দা কি তহঁতৰহে থাকিব পাৰে নেকি? আমাৰ থাকিব নোৱাৰে নেকি? মঙলবাৰ বজাৰ পৰা সেইদিনাখন মই 500 টকা দি কিনি আনিছোঁ আকৌ। মই ইমানকৈ কৈছোঁ কিনি আনিছে বুলি। সিহঁতে আকৌ আপোনাক চুৰ ধৰিবলৈ আহে। কৈছে বোলে চুৰ কৰি আনিছে। সিহঁতক গতিয়ে উলিয়াই পঠিয়াই দিয়ক। কি তহঁতে মোক চুৰ বুলি ক'বলৈ আহিছ? ককাইদেউ কথা এটা কওঁ, বেয়া নাপাব। সেইখন আমাৰে দা। আমি কি নিজৰ দাখন চিনি নাপাওঁ নেকি? যদি আপুনি চুৰে নহয়, তেনেহ'লে আমাৰ ঘৰৰ পৰা আপোনালোকৰ ঘৰ কেনেকৈ পালেহি সেইখন দা? চম্পেশ্বৰ, তই মানে কি মোক চুৰ বুলি ক'বলৈ আহিছ? চম্পেশ্বৰ, তোক মই কথা এটা কওঁনে? তই সেইদিনাখন যে কেইদিনমানৰ আগত যে চম্পাহঁতৰ বাৰীত কি কৰিছিলি? আৰু মোক যে 100 টকা এটা যে দিও পঠাইছিলি যে, মনত আছেনে? মনত পেলাচোন। সেয়া কথা কওঁনে মই তোক এতিয়া? তই লাজ পাবি কিন্তু, মই কওঁ। ককাইদেউ অকণমান এইফালে আহকচোন, মই কথা এটা পাতোঁ আপোনাৰ লগত। বেয়া নাপাব দিয়ক, এইফালে আহক অকণমান। কি হ'ল এতিয়া? কি কথা পাতিব লগা হ'ল? ককাইদেউ, সেইদিনাখনৰ কথাটো আকৌ এতিয়া উলিয়াই নল'ব আৰু দিয়কচোন। মই লাজ পাম নহয় এতিয়া উলিয়াই ল'ব গ'লে। আপোনাকতো মই সেইটো কাৰণেই পইচাটো দিছিলোঁ আকৌ, কাৰো আগতে নক'ব বুলি। এতিয়া আপুনি উলিয়াই নল'ব দেই, মই আপোনাৰ হাতে ভৰিয়ে ধৰিছোঁ। নাই, তুমি বেয়া নাপাবা। মই আজি ক'বই লাগিব। ইমান দিন মই মুখ বন্ধ কৰি আছিলোঁ, কিন্তু আজি নহ'ব, মই ক'বই লাগিব। নহ'লে তোমাৰ মানুহজনীও মুখে ভুল বুজি থাকিব। ইছ ৰাম, আজি মোৰ শেষ আৰু। আজি মইহে লাজ পাম আৰু। সেইটোৱেই, মই আহিছিলোঁ কি কাৰণত ইয়ালৈ? শুনা পটেশ্বৰী, মই তোমালোকৰ দাখন চুৰ কৰি অনা নাই। মই গৰু চাব যাওঁতেহে পাই আনিছোঁ। সেইদিনাখন তোমাৰ মানুহজনীয়ে কল চুৰ কৰিব গৈছিলে চম্পাহঁতৰ বাৰীত, আৰু কল চুৰ কৰি থকা মই দেখিলোঁ। দেখাৰ পাছত তাক মই সোধোতে কি কৈছে কি, ককাইদেউ আপুনি এই কথাটো কাৰো আগতে নক'ব। আপুনি এই টকাশ লওক, আৰু আজিৰ পৰা মই এনেকুৱা কাম নকৰোঁ। সেই বুলি কৈ সি কলটোক লৈ ঘৰলৈ দৌৰ মাৰিলে। কিন্তু দাখন সি পেলাই থৈ গুচি গ'লগৈ। আৰু ময়ো গুচি গ'লোঁগৈ। সেইদিনাখন দাখন মই দেখা নাপালোঁ। কিন্তু পিছদিনাখন মই আকৌ যেতিয়া গৰু চৰাবলৈ আহিছিলোঁ, আহোঁতে সেইখিনি দাখন পৰি আছে নহয়। পৰি থকা দেখি পেলাই মই বোলো এখন দেখোন দা নন্দেশ্বৰ পেলাই থৈ গ'ল হ'বলা। মই লৈ যাওঁ, মই থৈ দিওঁগৈ, ঘৰতে থৈ দিওঁগৈ। সি যদি কিবা কাৰণত বিচাৰে তেনেহ'লে মই দি দিম। মই সেইকাৰণে দাখন লৈ আহিছিলোঁ আকৌ। এতিয়া বুজিলা পটেশ্বৰী কোন চোৰ? আৰু সি যে চম্পাহঁতৰ বাৰীৰ পৰা যে কলথোক যে চুৰ কৰি আনিলে, কেতিয়াবা তাক দেখিলে মই সেইকাৰণে চম্পেশ্বৰ বুলিও মাতোঁ। কাৰণ চম্পাহঁতৰ বাৰীৰ পৰা সি কলথোক চুৰ কৰি আনিছিলে যে, তাত তেতিয়া সেইটো কথা মনত থাকিব। মই যে সেইটো কথাটো জানো, আৰু সি তেনেকুৱা কাম কেতিয়াও নকৰিব বুলিয়ে মই তাক চম্পেশ্বৰ বুলিও মাতোঁ কেতিয়াবা নন্দেশ্বৰ ঠাইত। হেৰি আপুনি ইমান চোৰ নে? লোকৰ বাৰীত সোমাই পেলাই কল চুৰ কৰে? হ'ব দিয়ক ককাইদেউ, তুমি আৰু বেয়া বেয়া নাপাবা, নাপাবা, বহুত লাজ পাইছোঁ। মই আৰু তেতিয়াৰ পৰা আপোনাকো মই বহুত তেনেকুৱা কিবা কাম কিবি ক'লোঁ, মোক নকৰা ক্ষমা হ'লো কৰি দিব নহয়। ককাইদেউ, মোক ক্ষমা কৰি দিব। হ'ব দিয়া পটেশ্বৰী, দুখ নকৰিবা। চম্পেশ্বৰ,
অঁ মানে নন্দেশ্বৰ আহা আমি এতিয়া গোটেইকেইটাই প্ৰসাদ খাওঁ আৰু আজি এনেকুৱা পূজাৰ দিনত মন বেয়া কৰি থাকিব নালাগে আহা আমি এতিয়া প্ৰসাদ খাই লওঁ আমি এতিয়া সকলোৱে প্ৰসাদ খাওঁ দেই ভিডিঅ'টো কেনেকুৱা পালে সকলোৱে জনাব আকৌ ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব যদি ভাল পায় তেনেহ'লে ঘণ্টা বটনটো দবাই দিব আকৌ তেতিয়াহে আমাৰ ভিডিঅ'বিলাক পাই থাকিব